वेलकम बैक टू माय यूट्यूब चैनल और এটা মোৰ নতুন ব্লগলৈ তোমাক স্বাগতম জনাইছো আৰু এতিয়া পালিছে 12:30 মান আহিছে গাইস আৰু এতিয়া মানে নতুন ব্লগ এটা আৰম্ভণি একদম ভালকে শুট কৰিবলৈ আহিছো আৰু মানে এতিয়া আমি আছো একদম পথাৰৰ মাজত আৰু বহুত দিনৰ পিছত মই ভিডিঅ' বনাইছো তোমালোকে গম পাই থাকে বহুত দিন দেখাই নাই আপোনাক মোক মানে এতিয়া মানে এটো ভিউত আছো চাইলো গাইস মানে ইয়াতে মই এনকে পড়দেলো এনে এনেকে পড়িলো মানে গাইস এতিয়া ও এখন পড়িলো একদম এতিয়া মানে আমি মানে এতিয়া ব্লগটো এটা সামৰো মানে তোমালোক অকমান দেৰিকে দেখুৱাইছো মানে কবলৈ যাম এতিয়া আমি মানে আমি আজি মই স্কুল নগলো ন স্কুল মানে কেন নগলো হেতু শুনিবা স্কুল আজি মই এই কাৰণে নগলো আজি কালি ভেলাঘৰত কাম কৰা অকমান মানে দেৰিকে হা পালো আৰু মানে দেৰি হলকে মানে ভাত চাত মাতে বনাইছিলে বলালে তেতিয়া দেখিছো 8টা কিমান বাজিলে তাৰপৰা নগলোগে আৰু মানে মনটো এতিয়া মানে চকুকেইটা ফলি লাগিলে নাই সেইকাৰণে মানে গাইছ মানে নগলো আৰু এতিয়া মানে পথাৰত একদম মাজত শুই আছো শুই দি মানে এতিয়া উঠিলো আৰু মানে এতিয়া তোমালোকৰ ডাইৰেক্ট তাত লগ পাইছো মানে কালে মানে ভেলাঘৰত মানে আমাৰ মানে ভেলাঘৰটো কেনেকৈ বনাইছো মানে চব দেখাম এভৰিথিং দেখাম এতিয়ালে বাই বাই ওকে আহি পাই গলি মানে আমি মানে যত মানে ভেলাঘৰ মানে খাইছো ন হেতু মানে আহি পাই গলি এতিয়া মানে তোমালোকক দেখাইছো ভালকে আইফলে চোৱা এইটো আমাৰ ভেলাঘৰটো এইটো ৰ'দখনৰ পৰা ভালকে দেখি নাই পাৰবা দেই এইটো কিমান ধুনীয়াকৈ বনাইছো চোৱা মই এতিয়া তোমালোকক অকমান পিছত চিনেমেটিক শ্বটটো দিম বাৰু পিছফালৰ পৰা মানে আগফালৰ পিছফালৰ পৰা একদম ভাইৰেল দেখাইছো আৰু ভিতৰতো দেখাম বাৰু তোমালোকক এইটো চোৱা ইমান ধুনীয়া লাগছি চোৱা এতিয়া মানে ডাইৰেক্ট ভিতৰৰ পৰা দেখাইছো ৰ'বা এনেকৈ কৰি মানে এনেকৈ মানে ভিতৰলৈ সোমাই যায় আৰু এইফালে চোৱা কালি মানে অকণমান দিনত শুইছিলোঁ মানে এইফালে পূৰা ধুনীয়াকৈ আৰু এইফালে মানে ইয়াত মানে চিলিঙি লগাই দিছে তাৰপৰা তাৰ ওপৰত মানে এইটো টিং লগাই দিয়া হৈছে তাৰ ওপৰত খেৰ দিয়া হৈছে মানে আৰু এইটো চোৱা আমি ৰাতিও থাকিম বাৰু চোৱা কিয় নাযা এইটো আহি গ'ল হাই মানে হাই হেল্ল' কিমান মজা লাগিছে দেখিছা মানে এতিয়া গাছ মানে চিনেমেটিক শ্বটটো চাই লোৱা দেই কি স্থান দেখুৱাই কি স্থান দেখুৱাই ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু বাই বাই